হাই গাইজ আপোনালোকে কেনে আছে গাইজ মই একেবাৰে হাই ফাই চ' গাইজ আজি আমাৰ ৰাজুৰ দুটা তিৰি হেতৰ ভিডিঅ'ৰ শ্বুটিং হ'ব চ' মই পুৰা ৰেডি গাইজ এতিয়া সৰু কিবা কিবি বস্তু যোগাৰ কৰি আছে এতিয়া বলক গাইজ আমি তাকেলৈকে যাওঁ লেটছ গো এই তো জিজানো সতালা না না সাবাত কিচেন বানাবি পরিসরে কামনে কি এই স্যার সানা পুরা খেলাবো না সাইডো খাইছে রা कौन है ये लोग রাজু এটা কথা কম শুনবি না ও রাজু এটা কথা কম শুন হাঁহি আছে জায়গাটো থিয়া দি পেলে এ ৰহিমলা বেচেৰি তোৰ কি অৱস্থা হ'ব এইবাৰ দুটা বিয়া পাতলা পল্লা বুলি কওঁ এ র এ কি হ'ব দে মাই থানি গিলা কথা পাতি যাওঁ ঠাণ্ডা মানে পাৰবি না আহিছি গা ঘৰত তেল নিমখ শেষ হ'ল দোকানত যা যদি লৈ আহিবিচোন হ'ব দে ইটা অলৰেডি টকা লোক কথা এটা কাৰ নহলে এই কাজ মই হাক কৰি ফেলাম নাই